এই মুহূৰ্তত দিবলৈ লৈছো টপ আসামৰ দৰ্শকসকলৰ বাবে আজিৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। দৰ্শকসকল, আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। প্ৰচণ্ড গৰমৰ মাজতে ধাৰাসাৰ বৰষুণ আৰু বৃষ্টিপাত। হঠাৎ ৰাজ্যত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নামনি অসমৰ বহু জিলাত ধাৰাসাৰ বৰষুণ আৰু বৃষ্টিপাত। ধুবুৰী, গোৱালপাৰা, বৰপেটা, নলবাৰী, বঙাইগাঁও আৰু কামৰূপত ধাৰাসাৰ বৰষুণ আৰু বৃষ্টিপাত। ইপিনে গোলকগঞ্জত বজ্ৰপাতত মৃত্যু হৈছে আক্তাৰ আলী নামৰ এজন লোক। আনফালে কলগাছিয়াত বজ্ৰপাতত গুৰুতৰভাৱে আহত হৈছে আন এজন লোক। পুৱাৰে পৰা ৰাজ্যৰ বহু অঞ্চলত মুছলধাৰ বৰষুণ। বজ্ৰপাতত আন এজন লোক অচেতন হৈ আছে। হঠাতে ৰাজ্যত বতৰে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আজিৰ দ্বিতীয়টো খবৰ হৈছে GMCHৰ পৰা সন্ধানহীন হৈ পৰিছে এগৰাকী ৰোগী। হাস্পতাল কৰ্তৃপক্ষক অৱগত নকৰাকৈ ওলাই গৈছে ৰোগীজন। 65 বছৰীয়া ৰোগীজনৰ নাম হৈছে দীপক দাস বুলি জানিব পৰা গৈছে। দৰ্শকসকল, জানিব পৰা মতে 1 আগষ্টৰ পৰা সন্ধানহীন হৈ আছে দিলীপ দাস নামৰ ৰোগীজন। GMCHৰ পৰা ওলাই যোৱাৰ দৃশ্য CCTV কেমেৰাত বন্দী হৈ পৰিছে। ইপিনে বংগাগড় আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ আৰু GMCHৰ কৰ্তৃপক্ষৰ ফালৰ পৰা গোচৰ ৰুজু কৰা হৈছে। কোনো পৰামৰ্শ নোলোৱাকৈ হাস্পতালৰ পৰা ওলাই যোৱা বুলি অভিযোগ আনিছে GMC কৰ্তৃপক্ষই।